বহুত সময়ত চৰকাৰে এই যে ষ্টেটহুড মুদ্দাবিলাক অলপ আইচলেশ্যনত লৈ গৈ আছে তেখেতসকলে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেখেতসকলৰ মতে ৰাজ্যবিলাক গঠন কৰি আছে আৰু যেতিয়া তেখেতসকলৰ ৰাজনৈতিক কোনো কম্পালচন নাথাকে তেনেহ'লে এনেকুৱা ইছ্যুবিলাক তেখেতসকলে ইগনোৰ কৰি আহিছে সেইকাৰণে আজি আমি কৈছোঁ যে চৰকাৰে এটা ক্ৰাইটেৰিয়া বনাব লাগে যে কেনেকৈ ৰাজ্যটো দিব পাৰে আৰু নোৱাৰে কাৰণ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 স্পষ্ট লিখা আছে যে ভাৰত চৰকাৰে পাৰ্লামেণ্টে যেতিয়াই তেতিয়াই এটা ৰাজ্য গঠন কৰিব পাৰে এইটো এটা ৰাজ্যক ডিভাইড কৰিয়ে হওক বা আন ৰাজ্যৰ পৰা আনি পেলাই গঠিত কৰিয়ে হওক ৰাজ্যটো গঠন কৰিব পাৰে আৰু এইটো নিড বেচিছত হ'ব পাৰে গতিকে আগতে কৈছিলে যে ভাষাৰ বেচিছত ৰাজ্য গঠন কৰিম সেইটো হৈ গ'ল তাৰপিছত কৰিলে যে পলিটিকেলি তেখেতসকলে প্ৰয়োজন বুলি ভাবিলে ৰাজ্য গঠন কৰিলে আৰু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত আজি কৈছে যে তাত মানে ক্ৰছ বৰ্ডাৰ টেৰৰিজিম হৈ আছে এডমিনিষ্ট্ৰেশ্যনটো ঠিক কৰিব লাগে তাত উন্নয়ন হোৱা নাই ভাল উন্নয়ন দিব লাগে সেইকাৰণে তেখেতসকলে অলৰেডি থকা ৰাজ্যটোকে দুটা ইউনিয়ন টেৰিটৰি কৰি দিলে মানে তেখেতসকলে যেনেকৈ ইচ্ছা তেনেকৈ কৈ আছে তেনেকৈ যদি কথাটো হয় যে বাকীখিনি যি ৰাজ্যৰ ডিমাণ্ড আছে সেই ৰাজ্যৰ ডিমাণ্ডৰ ইছ্যুজবিলাক গভৰ্ণমেণ্টে এটা পলিচি লৈ এড্ৰেছ কৰিব লাগে কাৰণ ৭২ বছৰৰ স্বাধীনতাৰ এতিয়ালৈকে তেনেকুৱা ইছ্যুবিলাক যদি দেশত ৰাখি থাকে আৰু বহুত প্ৰান্তত যদি নাগৰিকবিলাকে যিটো ফেয়াৰ এডমিনিষ্ট্ৰেশ্যন সেইটো যদি নাপায় সদায় যদি মানে তাত এটা ডেছপেৰিটি হয় যিটো ইকুইটি ডেভেলপমেণ্ট বা ইকুইটি এডমিনিষ্ট্ৰেশ্যন যিটো পাব লাগে সেইটো যদি নাপায় তেনেহ'লে সম উন্নয়ন কেতিয়াও নহ'ব তো সেইকাৰণে সদায় ডেছপেৰিটিটো গভৰ্ণমেণ্টে ৰাখিব বিচাৰে না আগবঢ়াই লৈ যাব বিচাৰে সেইকাৰণে আজি আমি কৈছোঁ যে ভাৰত চৰকাৰে এটা পলিচি ডিচিশ্যন ল'ব লাগে আৰু বিদৰ্ভৰ পৰা লাই পেলাই ভাৰতৰ বিভিন্ন প্ৰান্তত য'ত য'ত ৰাজ্য বিচৰা ইছ্যু আছে অতি শীঘ্ৰে ইয়াৰ ওপৰত আলোচনা হ'ব লাগে আৰু ভাৰত গভৰ্ণমেণ্ট আজি যিটো বিজেপি এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ বনাইছে সেই বিজেপি গভৰ্ণমেণ্টক আমি কৈছোঁ যে এটা পলিচি ডিচিশ্যন লৈ পেলাই এই সমস্যাবিলাক সমাধান কৰিব লাগে সেইটোৱে আমি দাবী জনাইছোঁ সুকীয়া বড়োলেণ্ডত এনআৰচিৰ পাৰ্চেণ্টটো থাকে সুকীয়া প্ৰস্তাৱিত সুকীয়া বড়োলেণ্ডত এনআৰচি বাতিল কৰি থাকিব চাওক এনআৰচিটো অসমৰ কাৰণে কৰিছে প্ৰথমতে এনআৰচিটো 1951ত ভাৰতত হৈছিলে আৰু অসমত কৰিছে আৰু অসমত কৰিবলৈ গভৰ্ণমেণ্টে বাধ্য হৈছে কাৰণ প্ৰব্ৰজনৰ যিটো ইছ্যু সেই ইছ্যুটো ভাৰতৰ বিভিন্ন ৰাজ্যই যেনেকৈ ফিল কৰিছে ইয়াতকৈ অধিক সংখ্যক অসমৰ খিলঞ্জীয়া মানুহে ফিল কৰিছে আৰু সেইকাৰণে আজি অসম চুক্তি হোৱাৰ পিছত যিটো আৰ্টিকেল 5 আছিলে বিদেশী চিনাক্তকৰণ কৰা আৰু ইয়াত বিতৰণ কৰা এই কথাবিলাক সঠিক সময়ত নহ'লগৈ ইয়াৰ পৰা আহি এতিয়া এনআৰচি উন্নতিকৰণ কৰা এটা ফৰ্মুলা আনিলে এনআৰচি উন্নতিকৰণ কৰি তাত মানে ওলোৱা হ'ব যে কোনখিনি স্বদেশী কোনখিনি বিদেশী তাৰপিছত নেক্সট ষ্টেপত গভৰ্ণমেণ্টে কি কৰিব তেনেকুৱা কথাবিলাক আজি তেখেতসকলে লৈ গৈ আছে আৰু সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত এই গোটেইখিনি কাম এতিয়া হৈছে আৰু অহাকালি ইয়াৰ ৰিজাল্ট ওলাব বড়োলেণ্ড ৰাজ্য নতুন হ'লেও বৰ্তমানৰ যিটো অসম সেই অসমৰ যিটো প্ৰব্ৰজন সেই প্ৰব্ৰজনটো অসমৰ যোনটো প্ৰান্তত আছে সেইটো এফেক্ট কৰিবই আৰু সেইটোৰ কাৰণে আমি ভাৰত চৰকাৰক জগৰীয়া বুলি ক'ম কাৰণ ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ছিকিউৰিটি দুইটা ছিকিউৰিটি দিয়াৰ দায়িত্বটো হ'ল ভাৰত চৰকাৰৰ আৰু তাৰ ৰাজ্য চৰকাৰৰ গতিকে আজি ৰাজ্য চৰকাৰে অসম ৰাজ্যখন যেতিয়া গঠন হ'ল সেই সময়ৰ পৰা অসমৰ চিফ মিনিষ্টাৰ আমাৰ কোনোবা ইণ্ডিজিনাছ মানুহে হৈছে হোম মিনিষ্টাৰ কোনোবা ইণ্ডিজিনাছ মানুহে হৈছে কিন্তু এইটো যে প্ৰটেকশ্যন নকৰিলে ৰাজনৈতিক স্বাৰ্থত ইয়াৰ কাৰণে আজি তেনেকুৱা এটা কেঅটিক চিটুৱেশ্যন হ'বলৈ পালে তো সেইকাৰণে আমি সেইটোকে আশা কৰিছোঁ যিটো এনআৰচি ডিক্লেয়াৰ কৰিব তাত আমি গম পাম সঁচাকৈ কিমান পাৰফেক্টলি হৈছে পাৰফেক্টলি হোৱা নাই কিমান নাম্বাৰ ওলাই নলাই যেটো আমি গম পাম কিয়নো আগৰ সময়ত কোনবা গভৰ্ণৰে কৈ গৈছিলে ইমান লাখ আছে কোনবা মানে হোম মিনিষ্টাৰে ৰিপৰ্ট দিছিলে ইমান কৰোৰ আছে ইণ্ডিয়াত ইয়াৰে ভিতৰত অসমত ইমান লাখ আছে সো খসা অৰ্থত কিমান আহিব কিমান নাহিব অহাকালিহে গম পাম গতিকে আহাৰ পিছত আমাৰ ৰিয়েকশ্যনটো আমি দিম যে আমি ইয়াক লৈ সন্তুষ্ট হয় নে নহয় কিন্তু আমি যোৱাকালি এটা প্ৰেছ মিট হৈছে গুৱাহাটীত CC2ৰ পৰা তাত প্ৰেছ মিট কৰিব লগা হৈছে যে কিছুমান খিলঞ্জীয়া মানুহৰ নাম বাদ পাৰি গৈছে ইভেন বড়ো মানুহৰ নাম তাত ৰৈ গৈছে আৰু কিছুমান মানুহৰ নাম ৰৈ গৈছে আমি সেইকাৰণে কৈছোঁ যে কোনোবা যদি ইণ্ডিজিনাছ মানুহ বা ট্ৰাইবেল মানুহৰ নাম বাদ দি পেলাই এইটো এনআৰচি হয় সেই এনআৰচিটো কিমান পাৰফেক্ট হ'ব আমাৰ ডাউট আছে কাৰোবাৰ যদি আহিব লগা নামটোৱে বাদ পৰি গৈছে নিশ্চয় তাত আহিব নলগা নামটো আহাটো চিউৰ হৈছে তো সেইকাৰণে আমি কৈছোঁ যে এনআৰচিটো পাৰফেক্ট লাগে বুলি আগতে কৈ আহিছোঁ ইমান হাজাৰ কোটি টকা খৰচ কৰি এইটো কৰিছে কিন্তু এইটো যদি আমাৰ স্বাৰ্থত নহয় ভাৰতৰ স্বাৰ্থত ভাৰতৰ
মানে চিটিজেনৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত নহয় এইটো আমি পৰৱৰ্তী সময়ত আমাৰ যিটো ষ্টেটমেণ্ট আমাৰ যিটো মন্তব্য সেইটো আমি দিম